নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টোত আপোনালোকক আছাম ইঞ্জিনিয়াৰিং কলেজখন দেখুৱাম, কাৰণ আগতে কোৱা হৈছিলে যে এইটো চেনেলত আপোনালোকক ফাৰ্মিঙৰ বাহিৰেও ট্ৰেভেলিং বা বেলেগ ভিডিঅ'ও থাকিব। সেইকাৰণে আছাম ইঞ্জিনিয়াৰিং কলেজৰ ভিডিঅ' এখন আজি আপোনালোকক দেখুৱাম। চ' দেৰি নকৰি পেলাই পটককৈ বলক জেগাত। এয়া দেখিছে, এইখনেই কলেজ কেম্পাছৰ মেইন গেট হয়। ইয়াৰ পৰাই কলেজ কেম্পাছ ষ্টাৰ্ট হৈছে। ব্লক কেম্পাছৰ ভিতৰৰ পিনে যাওঁ এতিয়া। লগৰ এজন আছে, তেওঁৰ পৰা অলপ কলেজখনৰ বিষয়ে জানো। এইটো মোৰ লগৰটো। তুমি কোনটো ছেমিষ্টাৰত পঢ়া? মই 7th ছেমিষ্টাৰ হয়, ইলেক্ট্ৰনিক্স ডিপাৰ্টমেণ্ট। আৰু তুমি এইটো হোষ্টেলতে থাকা ন? এইটো মই হোষ্টেল নম্বৰ 5ত থাকোঁ। আৰু এইফালে এইটো হোষ্টেল নম্বৰ 6 হয়, আমাৰ একদম লগতে লাগি আছে। তাৰ আগত আছে হোষ্টেল 7। হোষ্টেল 7টো আমাৰ একদম গেটৰ সন্মুখতে আছে। তাৰ আগত আমাৰ কেম্পাছ আছে বহুত। আমাৰ আপোনাৰ আগৰ ফালে বাকীকেইটা হোষ্টেল আছে। কলেজৰ মেইন বিল্ডিঙৰ ওচৰতে আছে হোষ্টেল নম্বৰ 1, 2 আৰু হোষ্টেল 3 অকণমান আঁতৰত আছে। তেনেকৈ আমাৰ টোটেল 8টা হোষ্টেল আছে আণ্ডাৰ গ্ৰেজুৱেট। তাৰ ওচৰত পষ্ট গ্ৰেজুৱেট হোষ্টেল এটাও আছে ওচৰতে, আমাৰ হোষ্টেল 5ৰ লগতে আছে। যিহেতু এইখন নৰ্থ ইষ্টৰ চবতকৈ পুৰণা প্ৰিমিয়াম ইঞ্জিনিয়াৰিং কলেজ হয়, চ' ইয়াতে পঢ়ি পেলাই ফিল কেনেকুৱা হয়? আমাৰ কলেজটো 1955ত এষ্টাব্লিছমেণ্ট হৈছিল। ইয়াতে পঢ়িবলৈ চবৰে মন থাকে, তেনেকৈ মোৰো বহুত ইচ্ছা আছিলে। বহুত ভাল লাগে ইয়াতে, ফেকাল্টি বহুত ভাল হয়। মষ্টলি আমাৰ হোষ্টেল লাইফবিলাক বহুত ভাল হয়। আমাৰ গোটেইকেইটা হোষ্টেলে বহুত ভাল হয়। হোষ্টেলৰ ফেচিলিটিও ভাল আছে। সেই হিচাপে বেলেগ এটা চেণ্টি ইয়াতে আমাৰ চবৰে গঢ়লৈ উঠে। বহুত ভাল লাগিছে ইয়াতে পঢ়ি। ঠিক আছে, ধন্যবাদ। বলক এতিয়া মেইন কলেজ বিল্ডিঙলৈ যাওঁ। টেম্পু এখন পাইছোঁ, টেম্পুতে উঠি দিলোঁ আৰু।